এয়া ডিব্ৰুগড়লৈ আহিছিলোঁ। ডিব্ৰুগড়লৈ আহি এতিয়া ট্ৰেইনত যাম বুলি আহিছোঁ। ট্ৰেইনত যোৱাৰ কাৰণে ট্ৰেইনৰ ষ্টেচনত আহিছোঁ। কি ধুনীয়া লাগিছে, ডিব্ৰুগড় জাংচন হয় বাণীপুৰ। ইয়াৰ কাষতে মোৰ ঘৰ, কিন্তু এনেকৈ ভিডিঅ' দি পোৱা নাছিলোঁ, কিন্তু আজি দিওঁ বুলি ভাবিছোঁ। চাওঁচোন কি ধুনীয়া ধুনীয়াকৈ ট্ৰেইনবিলাক ৰখি এই চিৰিয়ে তললৈ নামি আহি আছোঁ। বহুত মানুহ আছে, ময়ো নামি আহি আছোঁ লগে লগে। ইমান ধুনীয়া লাগিছে, ইমান ভাল। আমাৰ অসমৰ এটা জাংচন হয়। এয়া ডিব্ৰুগড়ৰ পৰা আমি ঘৰলৈ ট্ৰেইনেৰে যাত্ৰা কৰি আহি আছোঁ। বা বঢ়িয়া বঢ়িয়া সুন্দৰ সুন্দৰ জেগাৰে আৰু অলপ পাছতে বগীবিল দলং পাম। অকণমান বগীবিল দলংখনৰ ওপৰত ট্ৰেইন যোৱা ৰাস্তাৰ পৰা দলংখন দেখুৱাবলৈ চেষ্টা কৰিম দেই। বগীবিলৰ দলং এই সোমাবলৈ আমি আৰম্ভ কৰিছোঁ। এইখনেই হ'ল ব্ৰহ্মপুত্ৰ নদী।
কাপোৰটো ইমান সময় লাগিছে, ইমান দীঘলীয়া দলং হয়। এইফালে বাছ যায়, ওপৰে বাছ যায় বাটৰ, আৰু তলে ট্ৰেইন যায়, দীঘলীয়া দলং। এয়া এইফালে বাছ গৈ ওপৰে বাছখন গুচি যায়, আৰু তলে আমি ট্ৰেইনেৰে গুচি আহিম। আৰু ধন্যবাদ থাকিল। আপোনালোকে যদি ভাল পায় চাব, আৰু ভাল নাপালে মানে কাটি দিব। ঠিক আছে, ঠিক আছে।